ভোক চোক লাগিছে তো এতিয়া আলু খাব আহিছোঁ আলু বা ৰঙা ডিমা চাওঁ কি খাওঁ তো লুইত ভাই কি খাব আজি আলু ভাজি খাওঁ নেকি আলু ভাজি আৰু পুৰি আৰু ইয়াত এটা স্পেচিয়েল ৰঙা ডিমা খাম আজি এয়া চাওক ৰঙা ডিমা পুৰি আৰু আলু খাই দিওঁ অৰিন্দম ৰঙা ডিমা নাখা নেকি ৰঙা ডিমা গৌৰৱ কি খোৱাৰ প্লেন আলু বৰপেটা আলু বঢ়িয়া আৰু কি বনাই আছে দেখাই দিছোঁ পুৰি গৰম এইটো কি পিঁয়াজি নেকি হোলী খেলি কীৰ্তন ঘৰত আহি গ'লোঁ আৰু এতিয়া ভিতৰৰ পৰিৱেশ দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকক আজি বাঁহ ভঙা পৰ্ব এটা আছে গোটেই ভিডিঅ'টোত চাই থাকিলে গোটেই বস্তুখিনি দেখা পাব ইয়াত কি মানে নিয়মৰ মাজেৰে এই অনুষ্ঠানটি পতা হয় তো আহক মোৰ লগত গোটেই ভিডিঅ'টো চাই থাকিব এতিয়াও কলীয়া গোঁসাই আমাৰ বৰপেটা কীৰ্তনঘৰৰ প্ৰাংগণত উপস্থিত আছে এতিয়ালৈকে হাকোটা খুৱাবলৈ নিয়া নাই অলপ পিছত হাকোটা খুৱাবলৈ লৈ যাব তাৰপিছত এই স্থানতে বাঁহ ভাঙি কলীয়া গোঁসাই ভিতৰত সোমাব তো গোটেইখিনি দেখাম চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকিলেহে আপুনি গোটেইখিনি দেখা পাব এতিয়া চাওক কীৰ্তনঘৰত যুৱক যুৱতীসকল বহি আছে Good.
এয়া মঠৰ চোতাল আৰু ইয়াৰ পৰাই কলীয়া গোঁসাইক হাকোটা খুৱাবলৈ লৈ যাব অলপ পিছত। তো চাই থাকক। এতিয়া মঠৰ চোতালৰ পৰা কলীয়া গোঁসাইক কালীবাৰী সত্ৰলৈকে লৈ যাব হাকোটা খুৱাবলৈকে। তাৰপিছত গোঁসাইক পুনৰবাৰ ইয়ালৈকে ঘূৰাই আনোতে বাঁহ ভঙা দৃশ্য মই অলপ পিছত দেখুৱাম, চাই থাকক। এয়া দেখিছে আপুনি সন্মুখত কলীয়া গোঁসাইক ওলাই যোৱা দৃশ্যাংশ। প্ৰভু শ্ৰীকৃষ্ণ যেতিয়া খুনুচাৰ বাৰীলৈকে যায় তেতিয়া লক্ষ্মী আই ৰুষ্ট হয় আৰু লক্ষ্মী আইৰ ভক্তসকলে তেখেতক বাধা দিবলৈ এই বাঁহ ব্যৱহাৰ কৰে বুলি প্ৰবাদ আছে। আৰু এই বাঁহ ভাঙিয়েই প্ৰভু শ্ৰীকৃষ্ণ নিজৰ গৃহত প্ৰৱেশ কৰিব লাগিব। তো প্ৰথমতে এই বাঁহ কেইবাডালো বাঁহ এই ভক্তসকলে ভাঙিব, তাৰপিছতহে প্ৰভু শ্ৰীকৃষ্ণ নিজৰ গৃহত উপস্থিত হ'ব, মানে এই কীৰ্তন ঘৰত উপস্থিত হ'ব। তো প্ৰথমতে এই বাঁহকেইডাল ভাঙি ল'ব, তাৰপিছতহে প্ৰৱেশ কৰিব। চাই থাকক। পৰম্পৰা অনুসৰি বাঁহ ভঙাৰ পিছত এতিয়া মণিকূট গৃহৰ সন্মুখত উপস্থিত হৈছে কলীয়া গোঁসাই। এতিয়া কলীয়া গোঁসাইক মণিকূট গৃহৰ চাৰিওফালে 7 পাক সম্পূৰ্ণ কৰাই পুনৰ মণিকূট গৃহতে ৰাখিব। এতিয়া আপুনি চাব পাৰে কীৰ্তন ঘৰৰ পৰিৱেশ এতিয়া ফাকুৰে ৰাঙলী। এয়া চাওক।
এতিয়া উপস্থিত আছোঁ বৰপেটা কীৰ্তনঘৰৰ ভিতৰত আৰু এতিয়া আপুনি চাব পাৰে ইয়াত যিটো শ্ৰীকৃষ্ণৰ যিটো স্থান ইয়াতে থাকে তো তেখেতৰ এতিয়া এই স্থান শূন্য হৈ আছে কাৰণ কলীয়া গোসাঁই এই মণিকূট গৃহৰ চাৰিওফালে 7 পাক ঘূৰাই এই স্থানতে ৰখা হ'ব আৰু এই ফুটেজ মই আপোনালোকক দেখাম তো আহক আমি বাহিৰৰ পৰা মণিকূট গৃহৰ প্ৰৱেশদ্বাৰত এতিয়া শংখ ঘণ্টাৰে উদুলি মুদুলি পৰিৱেশ কলীয়া গোসাঁইৰ 7 পাক সম্পূৰ্ণ হৈছে মণিকূট গৃহৰ চাৰিওফালে 7 পাক ঘূৰি সম্পূৰ্ণ হৈছে এতিয়া মণিকূট গৃহত সোমাব কলীয়া গোসাঁই এয়া চাওক আপুনি কলীয়া গোসাঁইৰ প্ৰতিমূৰ্তিটো ভিতৰত অনাৰ প্ৰয়াস কৰা গৈছে এয়া চাওক আপুনি এই ফুটেজ মই বহুত ভিৰৰ মাজত বহু কষ্ট কৰি মই সংগ্ৰহ কৰিছোঁ তো আপুনি নিশ্চয় এটা লাইক কৰি দিব আমাৰ লগত একে সুৰতে সুৰ মিলাই আপুনি কওক এনেকৈ বৰপেটা কীৰ্তনঘৰৰ দৌল উৎসৱৰ সামৰণি পৰিল আজি এইবাৰ 4দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰা হৈছিলে তো এতিয়া যেন সমূহ বৰপেটাবাসীয়ে ক্লান্ত হোৱা নাই অহাবাৰ যোনটো দৌল উৎসৱ সেইটো কিমান দিনীয়া হ'ব সেইলৈ গুণাগাথা কৰি পুৰৰ দুগুণ উৎসাহেৰে যেন এই দৌল উৎসৱলৈ বাট চাই থাকিব তো বোলক আজিলৈকে এৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব ধন্যবাদ